हेलो और नमस्कार बंधुসকল এইটো আপোনালোকে যেটো মোৰ মোবাইলৰ স্ক্ৰিনত দেখি আছে ইয়াত অসমীয়াত লিখা আছে স্পষ্টভাৱে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থান বুলি গাইস আৰু আজি মই ইয়ালৈ যাম আৰু ইয়াকে এক্সপ্লোৰ কৰি আপোনালোকক দেখুৱাম এই গৰখীয়া গোসাঁইৰ থানখন অৱস্থিত এক্স্যাক্টলি বৰপেটা ডিস্ট্ৰিক্টৰ খৰভোগ নামৰ ঠাইত আৰু এইটো খৰভোগৰ এটা সৰু দৃশ্য এই চাব আপোনালোক মোবাইলৰ স্ক্ৰিনখনৰ খৰভোগৰ সৰু এটা দৃশ্য য'ত মই বৰ্তমান উপস্থিত আছো আৰু গাইস আজি এই গৰখীয়া গোসাঁইৰ থানৰ ভিতৰলৈ গৈ ভিতৰৰ ঠাইখন এক্সপ্লোৰ কৰি আপোনালোকক দেখুৱাম খুবেই ধুনীয়া মন্দিৰ সবেই কয় আৰু বিভিন্ন ঠাইৰ পৰা ইয়ালৈ ভক্তসকল আহে সো গাইস ইয়াৰ ভিতৰলৈ দেৰি নকৰাকৈ পলম নকৰাকৈ আপোনালোকক লৈ যাওঁ বৰ্তমান মই এটা ৰিক্সা এখন চাওঁ আৰু ৰিক্সা এখনত উঠি মন্দিৰলৈকে যাওঁ মন্দিৰখন অৱস্থিত জাস্ট মেইন ৰোডটোৰ পৰা হাফ কিলোমিটাৰ দূৰলৈ গাইস বেছি দূৰতো নহয় আপোনালোক খোজকাঢ়িও যাব পাৰিব আধা কিলোমিটাৰ দূৰতে এই মন্দিৰখন অৱস্থিত আছে আৰু বলক গাইস এই মন্দিৰটোৰ ভিতৰলৈ যাওঁ আৰু মন্দিৰটোৰ পৰিৱেশ আপোনালোকক মই সম্পূৰ্ণৰূপে খুলি দেখুৱাম সো বলক যাওঁ আৰু চাওঁ সো গাইস আমি এতিয়া সেই গোসাঁইৰ থানলৈ যাওঁ মন্দিৰলৈকে যাওঁ বৰ্তমান মই আছোঁ ৰিক্সাত আৰু উঠি গৈছোঁ সো গৈ আছোঁ আগলৈকে গৈ আপোনালোকে দেখুৱাম মন্দিৰখন কেনে আছে আপোনালোকে ভালকৈ চাব বৰ্তমান মই উঠিলোঁ আৰু উঠি ৰিক্সাত গৈ আছোঁ চাওঁ আগত পাই কেনে লাগে ঠাইখন কেনে আছে মই আগত অহা নাই গাইছ আজি ইপিনে ঘূৰি আহিছিলোঁ তো ভাবিলোঁ মন্দিৰটোলৈ সোমাই যাওঁ সেইকাৰণে মই আগতে আগুৱাই আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ'টো সো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু ভিডিঅ'টো যদি ভাল লাগে গাইছ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু মোৰ চেনেল চিটি এক্সপ্ল'ৰাৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ আপোনালোকে ছাপোৰ্ট কৰি থাকিব এনেদৰে সো আগৰ ভিডিঅ'টোত মই আপোনালোকক গুৱাহাটীৰ ৰুদ্ৰাক্ষ মলৰ ভিডিঅ' দেখাইছিলোঁ ধুনীয়া শ্বপিং মল যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'টো মই লিংক আই বটনত লিংক দি দিম সেইটো লিংকত গৈ আপোনালোকে চাই ল'ব পাৰিব সো গাইছ বলক যাওঁ আগলৈ আৰু চাওঁ কেনে আছে ঠাইখন সো হেল্ল' বন্ধুসকল মোৰ নাম তেজ চেত্ৰী আৰু আজি মই বৰ্তমান উপস্থিত আছোঁ আপোনালোকক ক'লোৱে গৰখীয়া গোসাঁই মন্দিৰ যিটো অৱস্থিত আপোনালোকৰ খৰভোগত বৰপেটা ডিষ্ট্ৰিক্ট আৰু মই বৰ্তমান সেই মন্দিৰটোত আহি পাইছোঁ গাইছ এইমাত্ৰ মই গাড়ীত আহিছোঁ আৰু মন্দিৰটোৰ ভিতৰত প্ৰৱেশ কৰিলোঁ এতিয়া মই আকৌ মন্দিৰটোৰ বাহিৰত যাম আৰু কিছুমান পূজাৰ সামগ্ৰীকেইটা লৈ আহিম আৰু লৈ আহি আকৌ আপোনালোকক ভিডিঅ'টো দেখুৱাম প্ৰথমত মই জাষ্ট মন্দিৰটোত সোমাই আপোনালোকক এটা সৰু ভিউটো দেখুৱাই দিম বুলি ভাবিছোঁ গাইছ এইটো হ'ল মন্দিৰটোত প্ৰৱেশ কৰা ঠাই ইয়াৰ পিছপিনে বহুত ধুনীয়া ঠাই আছে গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকিব কাৰণ আপোনালোক বহুত ভাল লাগিব ভিডিঅ'টো আৰু পিছপিনে চাবলগীয়া বহুত বস্তু আছে আৰু ইয়াৰ যিটো মানে ধুনীয়া কেনেকৈ ধুনীয়া ঠাই সেইটোৰ ওপৰত মই এটা সৰুকৈ আপোনাক ভিডিঅ' দেখুৱাই দিম গাইছ চাব কিমান ধুনীয়া প্ৰাকৃতিক দৃশ্য কিমান নেচাৰেল আছে আৰু কিমান চাফ চিকুণ আছে মন্দিৰটোৰ গোটেই পৰিৱেশ চাব কিমান ক্লিনকৈ থোৱা হয় ইয়াৰ চাৰিওপিনে গোটেই পৰিৱেশটো আৰু আপোনাক এটা সৰু দৃশ্য দেখুৱাই দিম গাইছ আপোনাৰ তাৰপিছতে ভাবিব চাগে মন্দিৰটো কিমান ধুনীয়া এই পিছফালৰ দৃশ্যটো চাব গাইছ এনেকুৱা দৃশ্য বহুত ধৰণৰ আপোনালোকে এই ভিডিঅ'টো দেখা পাব পিছপিনে বহুত ধৰণৰ দৃশ্য দেখা পাব সো পিছত যাওঁ পিছপিনে আৰু আপোনালোক ভিডিঅ'টো দেখুৱাম সো তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে গাইছ মোৰ চেনেল চিটি এক্সপ্ল'ৰাৰটোক ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সো মই বাহিৰত যাওঁ আৰু কিছুমান বস্তু লৈ আহোঁ আৰু ভিতৰত গৈ আহি মই লগত পুনৰ ভিডিঅ'টো সম্পূৰ্ণকৈ কমপ্লিট কৰি দেখুৱাম সো ভিডিঅ'টো চাই থাকিব সো গাইছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো গাইছ এইটোৱে সেইটো মন্দিৰ যিটোৰ বিষয়ে মই কৈছোঁ আৰু মই বৰ্তমান আহিছোঁ মন্দিৰটোৰ ভিতৰলৈ আৰু পৰিৱেশ খুব ধুনীয়া পৰিৱেশ আপোনালোকে এবাৰ চাই ল'ব পাৰিব মন্দিৰটো একেবাৰে ধুনীয়া পৰিৱেশ আৰু মই অকণমান পূজাৰ সামগ্ৰী লৈ আছোঁ অকণমান পূজাৰ সামগ্ৰী লৈ মন্দিৰলৈ সোমাইছোঁ এতিয়া সামগ্ৰী অকণমান পূজা লৈ যাওঁ বুলিয়ে সোমালোঁ আৰু গাইছ মই বৰ্তমান ভিতৰত যাওঁ আৰু চাওঁ মন্দিৰটো কেনেকুৱা আৰু ইয়াত বহুতে আহি থাকে বহু ঠাইৰ পৰা মানুহ আহে দূৰ দূৰণিৰ পৰা গাইছ আৰু ইয়াৰ একজেক্ট লোকেশ্যনটো মই আপোনালোকক ক'লোৱে বৰপেটা ডিষ্ট্ৰিক্ট খৰভোগ বুলি আহিলে আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টত যদি আপোনালোকে আহে তে আপোনালোকে এবাৰ ইয়াত নিশ্চয় ভিজিট কৰি যাব সো গাইছ আৰু বলক আৰু ভিতৰলৈ যাওঁ মন্দিৰটোৰ ভিতৰলৈ সোমোৱা এইটো প্ৰৱেশ দুৱাৰ এইটো মন্দিৰটোৰ ভিতৰলৈ যোৱা প্ৰৱেশ দুৱাৰ আৰু যাওঁ ভিতৰলৈ আৰু গোটেইকেইটা চাওঁ চিনটো কেনেকুৱা সো মোৰ সৈতে ভিডিঅ'টোত হৈ থাকিব আৰু ভিডিঅ'টোক লাইক
কৰি দিব গাইজ ভাল পালে কাৰণ মই আপোনালোকৰ বাবে এনে ধৰণৰ নতুন নতুন ভিডিঅ' লৈ আহোঁ য'ত মই বিভিন্ন ঠাইত গৈ বিভিন্ন ঠাই দেখুৱাই থাকোঁ আপোনালোকৰ কাৰণে চ' গাইজ ভিডিঅ'টো চাই মোক ছাপোৰ্ট কৰি থাকিব আৰু ব'লক ভিতৰলৈ যাওঁ আৰু চাওঁ ভিতৰৰ পৰিৱেশটো কেনেকুৱা আৰু প্ৰথমত আপোনালোকে যেতিয়া সোমাব গাইজ সোমোৱাৰ লগে লগে ইয়াত আপোনালোকে বাহিৰত ধূপ দিবলৈ ঠাই পাব ইয়াত আপোনালোকে আহি চাকি গছা জ্বলাব পাৰিব ধূপ ধূনা দিব পাৰিব চ' তাৰপিছত আমি ভিতৰতো সোমাম আৰু ভিতৰতো সোমাই চাওঁ আমাৰ এই মন্দিৰটোৰ পৰিৱেশ আৰু কেনে আছে কি আছে ভিতৰতো চাওঁ পুৰা সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাম আৰু বৰ্তমান মই চাকি গছা জ্বলাওঁ গাইজ প্ৰথমত আৰু তাৰপিছত আপোনালোকক মই ভিউটো দেখুৱাম চ' চাই থাকিব ভিডিঅ'খন চ' গাইজ বৰ্তমান মই চাকি বন্তি জ্বলালোঁ চাকি বন্তি দিয়া হ'ল আৰু ইয়াৰ পিছত মই আপোনাক ভিতৰত লৈ যাওঁ মই বৰ্তমান ভিতৰত গৈ পূজা অৰ্চনা কৰি আহিছোঁ আপোনালোকক মই লৈ দেখুৱাম দৃশ্যটো মই আপোনালোকক দেখাব পৰা নাই কাৰণ মই পূজা কৰি আছিলোঁ চ' পূজা অৰ্চনা কৰোঁতে মই নিজে ভিডিঅ' শ্বুট কৰিব নোৱাৰোঁ গাইজ চ' এতিয়া আপোনালোকক মই দেখুৱাই দিম লৈ আৰু বিভিন্ন মানুহ ইয়াত বিভিন্ন সময়ত আহি থাকে বিভিন্ন ভক্তসকল আহি থাকে চ' আপোনালোকে নিশ্চয় আহিব গৰু গোসাঁইৰ আশীৰ্বাদ লৈ আপোনালোকে ধুনীয়া ধুনীয়া কাৰ্যত আগুৱাই যাব পাৰিব গাইজ চ' ভিডিঅ'টো চাই থাকিব আৰু ভিতৰলৈ যাওঁ ব'লক আৰু চাওঁ ভিতৰৰ পৰিৱেশখন কেনেকুৱা আৰু এইটো হ'ল এণ্ট্ৰি গেট ইয়াৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰা যায় মন্দিৰটোৰ আৰু ভিতৰত গৈ এটা আন্ধাৰ পৰিৱেশ দেখা পোৱা গ'ল মন্দিৰটোৰ আৰু খালী মন্দিৰটোত ইমান ভক্ত দেখা নাই কাৰণ লকডাউনৰ কাৰণে ইমান মানুহ আহি থকা নাই এই মন্দিৰখনত আৰু এইটো মন্দিৰখনৰ এটা সৰু এটা ভাগ তাৰপিছত ইপিনে যদি চাওঁ ইয়াত দুটা ভক্তই পূজা কৰি আছে গাইজ মন্দিৰটোত আৰু পণ্ডিতজীয়ে মন্ত্ৰ পঢ়ি আছে সেৱা কৰি আছে দুটা ভক্তই চ' এইটো হ'ল মন্দিৰ য'ত সেৱা অৰ্চনা আপোনালোকে ল'ব লাগিব আৰু এই ভিতৰত গেটৰ ভিতৰত যাবলৈ পৰা যায় গাইজ এতিয়া লকডাউনৰ কাৰণে সেইটো বন্ধ কৰি দিয়া হৈছে আৰু ইয়াত এটা ঘণ্টি বজাই বাহিৰত ওলাব লাগিব চ' ঘণ্টিখন বজাই দিওঁ চ' এইটো হ'ল মন্দিৰৰ বেক চাইড গাইজ মন্দিৰটোত সোমাই পূজা অৰ্চনা কৰাৰ পিছত আপোনালোকে বেক চাইডত আহিব বেক চাইডতো আপোনালোকে ধুনীয়া এটা ঠাই দেখাব ভিউ দেখাব এই যিখন ঠাই দেখা পাই আছে গাইজ আপোনালোকে ইয়াত আপোনাৰ প্ৰগ্ৰাম হয় যিটো প্ৰগ্ৰাম হওঁতে ইয়াত এই ঠাইখন ইউজ কৰা হয় আৰু তাৰপিছত আপোনালোকে পিছপিনে যদি চাই গাইজ পিছফালটোত যদি চাবলৈ আহে মন্দিৰটোৰ পিছপিনে যেতিয়া আহিব আপোনালোকে মন্দিৰৰ পিছপিনে ধুনীয়া এটা আৰু এনেকৈ পৰিৱেশ এটা দেখিবলৈ পাব গাইজ সেইটো মোৰ পিছফালে যিটো আপোনালোকে দেখা পাই আছে আৰু ঠিক মোৰ লেফ্ট পিনে ধুনীয়া এটা পুখুৰীৰ ভিউ দেখা পাব গাইজ পুখুৰী আছে তাত সেই এৰিয়াতে পুখুৰী আছে পুখুৰীৰ লগত লাগি থকা ধুনীয়া ভিউ আছে পুখুৰীৰ সেইটোতো মই আপোনাক লৈ যাম আৰু দেখুৱাম আৰু তাৰ বাহিৰে বৰ্তমান ইয়াত ঘূৰিবলগীয়া কিছুমান ঠাই আছে সেইটো মই আপোনাক ঘূৰাই দেখুৱাই দিম এপাক মাৰি এতিয়া মই য'ত আছোঁ বৰ্তমান এইটো পিছফালৰ এৰিয়া আৰু ইয়াতো বিভিন্ন ধুনীয়া ধুনীয়া ঠাই আছে গাইজ আপোনালোকে দেখা পাব ধুনীয়া ধুনীয়া গামোচা বান্ধিবলৈ যদি আপোনালোকে বাহিৰৰ পৰা গামোচা লৈ আহিছে মইতো গামোচা লৈ আহিবলৈ পাহৰি থাকিলোঁ চ' যদি আপোনালোকে বাহিৰৰ পৰা যদি পূজা কৰোঁতে গামোচাখন লৈ আহিছে আৰু গামোচাখন বান্ধিবলৈ আপোনালোকে ঠাই পোৱা নাই চ' গাইজ ইয়াতে আহিব লাগিব আপুনি মন্দিৰটোৰ পিছপিনে অহাৰ পিছত আপোনালোকে ঠিক পিছপিনে এইপিনে চাকি দিয়া ঠাই পাব চাকিৰ সৈতে মই গামোচা যিকেইটা আপোনালোকে লৈ আহিছিল গামোচা সেই গামোচাটো আনি ইয়াতে বান্ধিব পাৰিব গাইজ এইটো চাব ইয়াত বিভিন্ন ধৰণে আহি বিভিন্ন মানুহে আহি বিভিন্ন ভক্তই গামোচা বান্ধি গৈছে আৰু নিজৰ যিকেইটা যিকেইটা ইচ্ছা সেইকেইটা ভগৱানৰ লগত খুজি গামোচা বান্ধি গৈছে আৰু মই পাহৰি থাকিলোঁ এই গামোচাটো আনিবৰ কাৰণে বাকী মই আৰু যিকেইটা কৰিবলগীয়া আছে সেইকেইটা কৰিলোঁ চাওঁ গাইজ আকৌ আমি সেইটো লেফ্ট ছাইডত যিটো আপোনালোকক কৈছিলোঁ মই ভিউটো যিটো পুখুৰীৰ ছাইডত সেইটো লৈ যাম আৰু সেই পুখুৰীৰ ভিউটো আপোনালোকক গৈ দেখুৱাম পুখুৰী ছাইডত আৰু মন্দিৰটো অৱশ্যে ইমান ডাঙৰ নহয় কিন্তু খুব ধুনীয়া পৰিৱেশ আৰু খুব শান্ত পৰিৱেশ মন্দিৰটো চাৰিওপিনে আপোনালোকে দেখাব ফ্ৰেছ এনভাইৰনমেণ্ট দেখা পাব মোৰ পিছপিনে চাওক আপোনালোকে কিমান পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা হৈছে মন্দিৰখন চাওক আপোনালোকে আহি মনটোও ভাল লাগিব গাইছে অহাৰ পিছত আৰু আপোনালোক লৈ যাওঁ পুখুৰীৰ পিনে আৰু পুখুৰীৰ ছাইডটো আপোনালোকক মই দেখুৱাম গৈ চ' ব'লক যাওঁ পুখুৰীৰ পিনে আৰু এইটো যিটো এৰিয়া এইপিনে আছে পুখুৰী এটা ধুনীয়া পুখুৰী সেই পুখুৰীটোলৈ যাওঁ আৰু চাওঁ সেইপিনেও গৈ আমি কি দেখিবলৈ আছে কি আছে সেই পুখুৰীটোৰ ছাইডত সেইটো চাওঁ সেইটো দেখুৱাওঁ গাইজ মই ইয়াৰ পৰা এনে এটা ভিউ দেখুৱাম পুখুৰীৰ সেইটো দেখা পাইছে আৰু কাষলৈ যাম আৰু কাষত গৈ আমি সেই ভিউটোও চাওঁ ব'লক
সো আৰু এটা ধুনীয়া ভিউ আপোনালোকক দেখুৱাই দিম গাইছ এইটো চাব ভগৱান শ্ৰীকৃষ্ণই গৰুৰ সৈতে বাঁহী বজাই বহি আছে এইটো যিটো ভিউ দেখা পাইছে ইমান ধুনীয়াকৈ সজাই থোৱা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটো ইয়াত আৰু ইমান ধুনীয়াকৈ থোৱা হৈছে চাওক গাইছ আপোনাৰ ইমান ধুনীয়া লাগিছে চাই চাৰিওফালৰ পৰা বেৰা দি ধুনীয়াকৈ ফুলৰ গছ ভিতৰত আৰু মাজত এটা ভগৱান মূৰ্তি শ্ৰীকৃষ্ণৰ মূৰ্তি গৰুৰ সৈতে বাঁহী বজাই বহি থকা কি ধুনীয়া পৰিৱেশ গাইছ সো গাইছ আজিৰ ভিডিঅ'টোত ইমানেই আছিল আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱালোঁ এটা মন্দিৰ যিটো অৱস্থিত বৰপেটা ডিষ্ট্ৰিক্টত সৰ্ভোগ নামৰ ঠাইত আৰু সৰ্ভোগতে অৱস্থিত এই মন্দিৰখন আৰু আপোনালোকে ইয়াত আহিব পাৰিব ইয়াত বিভিন্ন ধৰণৰ ভক্তসকলে আহে আৰু বহুত ভক্তৰ ইয়াৰ এই মন্দিৰটোৰ ওপৰত বিশ্বাস আপোনালোকে আহি পূজা অৰ্চনা কৰি নিজৰ যিকেইটা উইচেছ সেইকেইটা পূৰা কৰিব পাৰিব আহিব নিশ্চয় ভিজিট কৰিব চ' গাইজ লগ পাওঁ আকৌ এদিন নতুন এটা ভিডিঅ'ত আৰু এনেকৈ ধুনীয়া এটা ঠাইত যাওঁ আৰু আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহি থাকিম এনেকৈ ৰেগুলাৰলি গাইজ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে মোৰ চেনেল চিটি এক্সপ্ল'ৰাৰটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লাছ গাইজ আৰু এটা কথা কৈ দিওঁ আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰাৰ পিছত যদি আপোনালোকে বেল আইকনটো প্ৰেছ কৰে আৰু বেল আইকনত অল নটিফিকেশ্যনৰ বটনটো যদি ক্লিক কৰি দিয়ে আপোনালোকে মোৰ ভিডিঅ'ৰ এভৰি আপডেটছকেইটা পাই থাকিব মই যেতিয়া ভিডিঅ' আপলোড কৰিম গাইজ আপোনালোকৰ প্ৰথমত আপোনালোকৰ তাতে নটিফিকেশ্যন যাব চ' আপোনালোকে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব চ' লগ পাওঁ আকৌ এদিন নতুন এটা ভিডিঅ'ত এক্সপ্ল'ৰ কৰি দেখুৱাম নতুন এটা ঠাই চিটি এক্সপ্ল'ৰাৰত চ' গাইজ লগ পাওঁ আৰু এদিন চ' গাইজ তেতিয়ালৈকে টাটা বাবাই ভালকৈ থাকিব আৰু আশা কৰোঁ মোৰ ভিডিঅ'কেইটা আপোনালোকক ভালে লাগিছে নিশ্চয় কমেণ্ট কৰি ক'ব ভিডিঅ'বোৰ কেনে লাগি আছে চ' টাটা